নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। সো আজি ইমান গৰম দিছে, আজি নহয় 5-6 দিনমান হ'ল ইমান বেছি গৰম দিবলৈ, বৰষুণো অহা নাই। সো ইয়ালৈ আহিলোঁ, ইয়াত অকণমান বতাহ আছে। ঘৰৰ ভিতৰত ফেনৰ বতাহ খাই থাকিলে আৰু বেছি গৰম লাগে। ফেনৰ বতাহটো এতিয়া গৰম হৈ গৈছে যিহেতু চাৰিওফালে গৰম। সো ইয়াত ধুনীয়া বতাহ দি আছে। সো ইয়ালৈ আহিলোঁ আৰু চাওঁ চেগুনবিলাক কি হৈছে। বহুত গুণ গজিছে, এইবিলাক চাফা কৰিব লাগে। চাওঁ এইটো পিছফালে সূৰ্যটো কিমান বেছি ৰ'দ দি আছে এতিয়ালৈ। চ' ফাইনেলি সকলোবিলাক চেগুনে পুলি দিলে, গজালি মিলিলে, পুতিডালে। চ' এতিয়া নাই আৰু গজালি দিবলগীয়া। এইকেইডাল চেগুন চাওক। চ' এতিয়ালৈ ইহঁতৰ দুবাৰকৈ পাত কাটি দিলোঁ, যিবোৰ নতুন নতুন ডাল আহি আছিল। চ' আকৌ আহিব চাগে বৰষুণ দিলে নতুনকৈ। চ' যিমান পাৰে এইবিলাক কাটি থাকিব লাগে। তো কাটি থাকিলে যেতিয়া নতুন নতুন ডাল আহে, তেতিয়া গছডালৰ যিটো সাৰ আছে সেই সাৰটো সেইবিলাক গোটেইবিলাকে লৈ লয়। চ' যেতিয়া কাটি দিয়া হয় তেতিয়া অকল গছডালতে সেইখিনি সাৰ লাগে। চ' গছডাল সোনকালে বৃদ্ধি পায়, ডাঙৰ হ'ব পাৰে। তো মই এতিয়া আহিলোঁ এইটো ফালে, আৰু এয়া চাওক পিছফালে ইমান ধুনীয়া পৰিৱেশ, গছ গছনি, চৰাইৰ মাত, আৰু এইটো ৰাস্তা, এইটোৰে যাব পাৰি ৰাস্তাটো। আৰু এইখিনি যে দেখিছে, বৰষুণ হ'লে ইয়াত বহুত ধুনীয়া লাগে। ইয়াৰ পানীটো নিজৰ টাইপত পৰে তললৈ, পথাৰলৈ ওপৰৰ পৰা। চ' বহুত স্পীডত পৰে, যাবলৈ চাবলৈ বহুত ভাল লাগে, আৰু চাউণ্ড হয়, ধুনীয়া চাউণ্ড হয়। আৰু পক্ষীকেইটা কিন্তু ক'ব লাগিব, ইমান ধুনীয়া চাউণ্ড কৰি আছে। কুলি এইটো বহাগ গ'ল, কিন্তু কুলি মাতিব এৰা নাই এতিয়ালৈ। আজিকালি সিহঁতেও টাইম চেঞ্জ কৰিল নেকি, বহাগত বেছি নামাতে, এতিয়াহে মাতি আছে। চ' বলক এপাক সেইটো ৰাস্তাৰে তালৈ যাওঁ আৰু দেখুৱাও এইফালে কিমান জংঘল আছে। চ' এইফালে যাব লাগিলে পাৰ হ'বতো টান আছে। ডেটছ ৱাই আজি মই নাযাওঁ, বেলেগ এদিন যাম। কাৰণ এইটো ৰাস্তাৰে মই নোযোৱা প্ৰায় 10-12 বছৰমান হ'ল। যেতিয়া সৰু আছিলোঁ, একদম সৰু আছিলোঁ, তেতিয়া গৈছিলোঁ এবাৰ, মনত আছে মোৰ। তাৰপিছত এতিয়ালৈ যোৱা হোৱা নাই আচলতে। কৰোণাৰ সংক্ৰমণটো এতিয়া বহুত বৃদ্ধি পাইছে, কাৰণ সিদিনাখন এজন মৰিলে বিধায়ক, আৰু আজি এজন ঢুকাল। চ' দুজনকৈ বিধায়ক ঢুকাই থাকিল। লগতে চাৰিওফালে এতিয়া টাউন এলেকাবোৰতো হৈয়ে আছে, লগতে গ্ৰাম্য অঞ্চলতো বৃদ্ধি পাব ধৰিছে কৰোণাই। চ' কালি এটা নিউজ চাই বেয়া লাগিলে, কাৰণ এটা পৰিয়ালৰে দুজনকৈ ল'ৰা ছোৱালী, দুয়োজন ঢুকাই থাকিল। আৰু সিহঁতৰ কৰোণা নিগেটিভ হৈছিলে, কৰোণা ভাল পাব 6 দিনমান হৈছিল, 6 দিনমান পিছত ঢুকাই থাকিল। চ' এঘৰ পৰিয়ালৰে যদি দুটাকৈ সদস্য ঢুকাই থাকে, তেতিয়াহ'লে সেইটো পৰিয়ালৰ অৱস্থা কেনেকুৱা হ'ব? ইয়াৰ পৰা যিটো ৰ'দ পৰি আছে, সেইটো ইমান মানে গৰম লগা নাই এইটো ৰ'দত, কাৰণ গছ আছে, গছৰ পাতত লাগি ৰ'দটো আহি আছে। আচলতে প্ৰকৃতিৰ মাজত থকাৰ নিচিনা শান্তি ক'তো নাই। ইমান ধুনীয়া ঠাই, না গাড়ীৰ শব্দ, মানুহ নাই, একো নাই, চাৰিওফাল নিজান। ইয়াত থাকি বহুত বেছি ভাল লাগে।
এতিয়া মই তাৰ পৰা ইয়ালৈ আহি আছোঁ আৰু এইফালে বহুত দূৰ আছে, এইফালে নাযাওঁ। কুলিটোৱে ইমান মাতি আছে, বহাগ বহাগ যেন লাগি গৈছে। এইডাল যে পলিটো দেখিছে, এই পলিডাল মই ৰোৱা হয়। এই বছৰ মই ৰুইছিলোঁ এইডাল, ফাৰ্ষ্ট মই মানে অপেনিং কৰিছিলোঁ ইয়াৰে। চ' এইডালো দিলে গজালি। লগতে এইডাল ৰোওঁতে মোৰ অলপমান ভুল হৈছিলে, কিন্তু গজালি দিলে। কাৰণ মোৰ যিটো ষ্টাম্প আছে, সেই ষ্টাম্পটো মানে ফ্ৰণ্ট ছাইডটো কাটিব লাগিছিল, আৰু মই ভাবিছোঁ কাটা হৈছে, কিন্তু আচলতে কটা নাছিলোঁ। চ' এতিয়া মই ঘৰত গৈ লগ পাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাইছ, এতিয়া আহি পালোঁ ঘৰ, আৰু এতিয়া মাস্ক পিন্ধি ল'লোঁ, আৰু এতিয়া গৈ আছোঁ মেগী আনিবলৈ। এতিয়া মেগী চেগী লৈ আহিলোঁ, মেগী নাপালোঁ, চাওমিন লৈ আহিলোঁ। চ' এইটো পিনে আহিলোঁ আজি এইখন চোতলৰ ফালে। বহুত দিন অহা নাছিলোঁ, কাৰণ ইহঁতৰ কৰোণা ওলাইছিল। চ' এইটো ফালে হোৱা নাছিল তেনেকৈ, আজি আহিলোঁ। আৰু বহুত দিন হ'ল, যিহেতু কলম মোৰ লগোৱা ভিডিঅ'টো আগতে বনোৱা হৈছিল, যোৱাকালি মই আপলোড দিছিলোঁ। চ' আজি চাম কলমবিলাক কেনেকুৱা হৈছে, গজালি দিলে নে নাই, চব অলপ চাওঁ। আজিয়ে গম পালোঁ, চাওঁ যে লিচুবিলাক এটাও নাই ইয়াৰে। লিচু চব খাইছে, কেৰ্কেটুৱাই খাইছে বোলে, এটাও নাই। লাগিছিলে ভালেকেইটা, এইপিনে লাগিছিল বহুত, এইখিনি এটাও নাই। এতিয়া চাম আমাৰ কলমটো, গ্ৰাফটিং এইটো আহিছে চাগে, অলপ অলপ গজালি দেখা গৈছে, কলা কলা দেখা গৈছে অলপমান। ত' এতিয়া বাকী দুটাও চাব যাম। চ' এতিয়া আপোনালোকক মই শুনা মোৰ নেকেড উলফৰ এক্সজষ্ট নট। চ' এইটো চাউণ্ড শুনাৰ পিছত ভিডিঅ'টো সামৰিম। চ' যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লগতে সদায় মাস্ক পিন্ধি থাকিব, ঘৰত থাকিলে মাস্ক পিন্ধি থাকিব, ওলাই গ'লে মাস্ক পিন্ধি থাকিব। চ' থেংক ইউ।